Hi friends, আজি আপোনালোকৰ ওচৰলৈ মই লৈ আহিছো এটা বেলেগ টপিক যেটো টপিক আমাৰ শৈশৱৰ লগত জড়িত হয় আৰু সেই টপিকটো এনেকুৱা আছিল যেতিয়া আমি সৰু আছিলো স্কুলত পঢ়ি আছিলো তেতিয়া আমি আমাৰ মা দেউতাহঁতক কুটুৰি থাকো যে আমাক লাগে আপোনালোকে চাগে নিশ্চয় গম পাইছে সেই টপিকটো কি হয় হেয়া হৈছে আমাৰ মৰমৰ টিংকলখন আৰু যিসকল আমাৰ হেতু সময় 80s আৰু 90sৰ যিসকলে এতিয়া মোৰ ভিডিও চাই আছে তেওঁলোকে চাগে এটো ভালকে বুজিব সেই অনুভূতিটো কেনেকুৱা হয় এখন টিংকল আমি হেতু সময়ত পঢ়িবৰ কাৰণে কেনেকুৱা এটা মনত আমাৰ এটা মানে উত্ৰাবল মানে আছিল হেতু সময়ত হেতু চাগে আপোনালোকে ভালকে বুজি পাব হেতু আপোনাৰ তাৰ পাছৰখিনি জেনেৰেশ্যনে হেতু বস্তু বুজি নাপায় কিন্তু আমি ভালকৈ বুজি পাওঁ তো আজি মই সেই টিংকলৰ বিষয়ে এই ভিডিওটো বনাব লৈছো আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব আৰু টিংকলখন আমাৰ কাৰণে হেতু সময়ত এখন অকল সাধু কথাৰ কিতাপ টাইপ নাছিল এনেকুৱা এখন জগত আছিল য'ত আমি সেই কিতাপখন পঢ়ি থাকোতে আমি তাৰ কাহিনীবোৰৰ মাজত উঠি ভাহি কলৈ গুচি গৈছিল আমি গম নাপাওঁ আৰু এনেকুৱা হয় কিছুমান আমাৰ বহুতে কিনিবলৈ ঘৰত ধৰিলক নিদিয়ে বা পইচা তেনেকুৱা প্ৰবলেম থাকে তো তেতিয়া আমাৰ লগৰ যিসকল থাকে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰি কিবাকে হলেও মানে আমি তেওঁলোকৰ পৰা কিতাপ আনি পঢ়িছিলো আৰু কি হগল কিন্তু এটা হতে দুখৰ কথা নিচিনা হল যে টিংকলখন চলি থকা অৱস্থাতে প্ৰায় 2004 মানত আপোনাৰ একেবাৰে নোহোৱা হৈ গল আমি দোকান বহৰা যতে বিচাৰি নাযাওঁ টিংকল নোপোৱা হলো তাৰ পিছত কি হল 2020 চনত আপোনাৰ ফেসবুকত এটা টিংকল লাভাৰ্স নামৰ আপোনাৰ এটা ফেসবুকৰ গ্ৰুপ হল তাত বহুত মানুহে বহুত হাজাৰ মানুহে সেই তেওঁলোকক টিংকলখন যে পুনৰ প্ৰকাশ কৰিব লাগে আমাৰ অসমীয়াত হেতু আকৌ তেওঁলোকে সকলো সমৰ্থন কৰাৰ পাছত আপোনাৰ নষ্টালজিক আসামে টিংকলখন পুনৰ প্ৰকাশ কৰাৰ তেওঁলোকে এটা দায়িত্ব লয় আৰু তেওঁলোকে যিখিনি আপোনাৰ টিংকল তেওঁলোকে প্ৰকাশ কৰি উলিয়ালে তাৰ এটা ভিউ আপোনালোকক মই দেখাম আপোনালোকে পঢ়ি চাব এটো নহয় যে বোলে এখন সাধু কথা কিতাপ এটো হয় যে আমাৰ 80s আৰু 90s সকলৰ কাৰণে আমাৰ শৈশৱৰ এটা মোমেন্ট আমি ঘূৰাই পুৰাৰ দৰে পাওঁ আৰু কি হয় আজিকালিটো দেখিছে যে সকলোৱে আমি মোবাইল বা এইবিলাকত আমাৰ নতুন উঠি অহা আমাৰ ল'ৰা ছোৱালীখিনিয়েতো এইবিলাক কিতাপ তেওঁলোকে অকল মানে মই যেটো পাৰ্সোনালি ফিল কৰো অকল মানে পঢ়া কিতাপ বা তেওঁলোকে কেৰিয়াৰ বা হেবোৰ ৰিলেটেড বাদে বাকি পঢ়িবলৈ বাকি দুনিয়াত থাকিবলৈ তেওঁলোকৰ সময় নাই যেন সব ইজিলি লাগে আপোনাৰ সব মোবাইলতে লাগে তেওঁলোকক তো তেওঁলোকক যদি আমি এটলিষ্ট আমি যদি পঢ়ো এইবিলাক তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব আৰু এটো পঢ়িলে এটো নহয় যে অকল সেই কাল্পনিক দুনিয়াত থাকিব তেওঁলোকৰ এটো ভাল হ'ব যে তেওঁলোকৰ ভকেবুলাৰী ভাল হ'ব নিজৰ মাতৃভাষা আমাৰ অসমীয়া হয় গতিকে আমি যদি অসমীয়া ভাষাটো ভালদৰে জানো ভকেবুলাৰী ভালদৰে জানো তাৰ অসমীয়া শব্দবিলাক ভালকৈ যদি আমি ক'ব আৰু উচ্চাৰণ কৰিব পাৰো পঢ়িব পাৰো তো আমাৰ কাৰণে ভাল হয় ন আৰু এনে বৰিং কিবা কিতাপ এখন দি আমি ল'ৰা ছোৱালীক দিয়াতকে সাধু কথা এখন কিতাপ যদি দিও বেছি ভাল হ'ব এটলিষ্ট আমি নিজে যাতে পঢ়ো মই হেতু এটা ৰিকুৱেষ্ট এই ভিডিও চোৱা সকললৈ আৰু মই এটা জাস্ট এটা সৰুকে এটা আপোনালোকক যি এতিয়ালৈকে মই নতুনকে তেওঁলোকে যিসকল মানে নষ্টালজিক আসামে যি তেওঁলোকে আপোনাৰ টিংকল বনাইছে তাৰ এটা মই এনে এটা আপোনালোকক আভাস দিম আৰু আপোনালোকেতো এইখিনি কিতাপ এতিয়া মই জনালৈকে শিৱসাগৰ দোকানবিলাকতো পোৱা গৈছে অনলাইনটো আপোনালোকে তেওঁলোকৰ পৰা কিনিব পাৰিব মই জাস্ট এটা ভিউ আপোনালোকক দেখাইছো ওকে তেওঁলোকে ফাৰ্ষ্টতে উলিয়াইছিলে এই চাৰিখন ইয়া দেখা পাইছে এইখন আপোনাৰ ইয়াতে আপোনাৰ এখন উলিয়াইছিলে 58 নাম্বাৰছৰ এখন দেখা পাইছে কাহিনীবিলাক পঢ়িবলৈ ভাল আৰু সেকেন্ড একেটা সময়তে উলিয়াইছিলে এখন আৰু এখনো উলিয়াইছে হেতু সময়ত ভাল লাগে হাঁহি উঠে কমেডিও আছে তাতে আপোনাৰ মেইনলি আমি শৈশৱটো ঘূৰাই পাম এয়া এখন দেখিছে আৰু নেক্সটত এতিয়া বেছি দিন হোৱা নাই মই কিখন পোৱা এয়া এই দুখন এয়া তো আপোনালোকে পঢ়িব পাৰে ঠিক আছে আজি ভিডিওটোলৈ ইমানে সামৰিছো বাই সি ইউ এগেইন